হয়, বহুত অসুবিধা হয়। মই ইয়াতে যেতিয়া আহিছিলোঁ তেতিয়াৰ পৰা মই অকলে আৰু মই অহাৰ আগতেও পৰা মানে মই জনামতে ইয়াতে ছিংগল টিচাৰ ইয়াতে চলি আছে কমতে 10 বছৰ। সেইকাৰণে মই মানে অনুৰোধ কৰিব খোজোঁ চৰকাৰক মানে অতি সোনকালে আমাৰ বিদ্যালয়বোৰত মানে ৰেচিঅ' ৱাইজ নহয় ক্লাছ ৱাইজ হিচাপে শিক্ষক মানে এপইণ্টমেণ্ট দিব লাগে। কিমানজন ছাত্ৰ? বৰ্তমান আমাৰ ইয়াত 149 ষ্টুডেণ্ট আছে। বিভাগীয় কৰ্তৃপক্ষক কিবা কৈছিল নেকি? বৰ্তমান মই অৱগত কৰিছিলোঁ কথাটো, কিন্তু এতিয়া চাওঁ এনেকুৱা মানে মেনেজ কৰাৰ মানে টিচাৰ শ্বৰ্টেজ অফ টিচাৰ সেইটোৱে কয়। চিৰাং জিলাৰ মহকুমাৰ অন্তৰ্গত নিজদামগাঁও LP স্কুল এখনত 1306 নম্বৰ এইটো AVMCৰ এটি পানবাৰী আঞ্চলিকৰ মিটিঙে উপস্থিত হৈ বিদ্যালয়ৰ যিটো সামগ্ৰিক পৰিৱেশ সেইটো আমি পৰ্যবেক্ষণ কৰিলোঁ। ইয়াতে মূল কথাটো হ'ল শিক্ষকৰ ক্ষেত্ৰত আমি বিশেষ ধৰণৰ এটা সমস্যা দেখিবলৈ পাইছোঁ। ইয়াতে প্ৰায় 149জন শিক্ষকৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষকেহে পাঠদান কৰি আছে আৰু এইটো আজিৰ সমস্যা নহয়, দীৰ্ঘদিনৰ পৰাই এনেধৰণে পাঠদান কৰি থকা দেখা পাই আছোঁ। আৰু বিদ্যালয়ৰ সামগ্ৰিক যিটো পৰিৱেশ সেইটোও মানে অতি দুৰ্বল। তো আমি এই চাগতে আজিৰ এই ভিজিট কাৰ্যসূচীৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি শিক্ষা বিভাগ তথা অসমৰ শিক্ষা বৰমূৰীয়াসকলক এটাই আহ্বান জনাব বিচাৰোঁ যে এই বিদ্যালয়সমূহৰ সমস্যা আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল, কিন্তু এই দাবীসমূহ কেতিয়াও সমাধান কৰা নহ'ল। সমস্যাটো অকল নিজদামগাঁৱৰ এই LP স্কুলতে নহয়, চিৰাং জিলাৰ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰৰ প্ৰায়বোৰ বিদ্যালয়তে এনেকুৱাকৈ চৰকাৰে হেমাহিৰ দৃষ্টিৰে ৰাখি পেলাই এইবোৰ বিদ্যালয়ত কোনো ধৰণৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ আমি দেখা পোৱা নাই। সেইকাৰণে আমি শিক্ষা বিভাগক অনুৰোধ জনাইছোঁ আৰু অতি কম সময়ৰ ভিতৰত শিক্ষক নিযুক্তি কৰিবলৈ আহ্বান জনাইছোঁ, যাতে এই শিক্ষকসকলৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতসমূহ অনাগত দিনত ভাল হোৱাৰ এটা পৰিৱেশ গঢ়ি তুলিব পাৰে। নহ'লে আজিৰ এই ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যত আমি যেন অন্ধকাৰৰ পিনে ঠেলি দি আছোঁ, এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমাৰ মনত হৈ আহি আছে। আমাৰ মন্ত্ৰী আমোলাসকলে বিভিন্ন ধৰণৰ কথা কৈ ফুৰে, কিন্তু আজিৰ শিক্ষা বিভাগৰ যিটো ফপলা ৰূপ আপোনালোকে ইয়াৰে তৃণমূল পৰ্যায়ৰ দৰে LP স্কুলবোৰৰ এনেধৰণৰ পুতৌ লগা অৱস্থা হ'লে তেনেহ'লে আমাৰ অসমৰ যিটো শিক্ষা এইটো কেনেধৰণে উন্নত মানৰ পিনে যাব। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ লগত টুইটাৰত শিক্ষা সম্পৰ্কীয় বাকযুদ্ধ লাগি থাকে, কিন্তু আজিৰ এইবোৰ LP স্কুলৰ অৱস্থা চাওক, এনেধৰণৰ বিভিন্ন ধৰণৰ ফপলা ৰূপ আছে। সেইকাৰণে আমি বিশেষকৈ আজিৰ এই মানে ভিজিট কাৰ্যসূচীৰ জৰিয়তে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে চিৰাং শিক্ষা ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত এইসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ অনতিপলমে ব্যৱস্থা কৰক। অন্যথায় আমি AVMCৰ কেন্দ্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি জিলা সমিতিসমূহে এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী তথা অঞ্চলবাসী ৰাইজ শিক্ষকসকলক লগত লৈ আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। যদি এই ধৰণৰ সমস্যাসমূহ দীৰ্ঘদিনলৈকে থাকে তেনেহ'লে ইয়াতকৈ আৰু ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিবলৈ AVMCয়ে বাধ্য হৈ পৰিব।